নমস্কাৰ, মই কুমুদ দাস। এগৰাকী যুৱতীৰ কাহিনী ক'ব খুজিছোঁ। স্কুললৈ যায়, তেতিয়া ছাত্ৰী কণমানি। স্কুললৈ গ'লে কোনেও তাইক ভালকৈ মাত বোল নকৰে, কোনেও তাইৰ সৈতে কথা নাপাতে। কি কাৰণ তাই নাজানে, বুজিব নোৱাৰে। তাইৰ কাৰণে ধুনীয়া কি, তাইৰ কাৰণে সৌন্দৰ্য কি, তাই একোৱেই বুজি নাপায়। কিন্তু তাইক স্কুলত সহপাঠীসকলে ভালকৈ মাত বোল নকৰে, কোনেও বন্ধুত্বৰ প্ৰস্তাৱ নিদিয়ে। লাহে লাহে তাই হতাশ হৈ আহে। কিন্তু সেই সময়ত এটা পৰিৱেশ যে দুই এগৰাকী বান্ধৱী আছিল, যিয়ে তাইক বুজিবলৈ চেষ্টা কৰে, অলপমান সাহচৰ্য দিয়ে। এক অৰ্থত ক'বলৈ গ'লে তাই স্কুলত যেতিয়া যায় তেতিয়া পদে পদে ভয় হয়, কোনোবাই তাইক ঠাট্টা মস্কৰা কৰিছে নেকি, কোনোবাই তাইক বেয়াকৈ ক'লে নেকি। অলেখ অজস্ৰ ভাৱনা তাইৰ মূৰত সোমাই থাকে। তাই প্ৰতিদিন চিন্তিত হৈ কটায়। আৰু সেই সময়ত তাইৰ বাবে বন্ধু একমাত্ৰ কিতাপ পঢ়ি থাকে। মধ্যমীয়া ধৰণৰ ছাত্ৰীগৰাকীয়ে লাহে লাহে পৰীক্ষাৰ ফলাফল ভাল কৰিবলৈ ধৰিলে। এটা সময়ত কলেজ পালে। কলেজতো সেই একেই পৰিৱেশ, মুষ্টিমেয় দুই এগৰাকী বন্ধু বান্ধৱী। তাইক লগৰ সহপাঠীসকলে বৰ বিশেষ পাত্তা নিদিয়ে, কাৰণ তাই এটা বেলেগ ধৰণৰ মানসিকতাত থাকে। তাইৰ দৈহিক গঠনেই বেয়া নেকি, বহুত কথা তাইৰ মনলৈ আহে, কিন্তু কাকো ক'ব নোৱাৰে। যি সীমিত সংখ্যক দুই এগৰাকী শ্ৰেণীৰ বন্ধু বান্ধৱী, সেই সকলক লৈ তাই অহা যোৱা কৰে। তাইৰ মনত সদায় ভাৱ, তাইক সকলোৱে মাত বোল কৰক, তাইক সকলোৱে হাঁহিমুখে কথা কওক। এনেকুৱা ধৰণৰ এক মানসিক যন্ত্ৰণা লৈ তাই কলেজীয়া শিক্ষা সাং কৰিলে। আৰু তাৰপিছত এটা সুযোগ আহিল, তাই দিল্লীত পঢ়াৰ সুযোগ পালে। দিল্লীত তাই কোচিং আৰম্ভ কৰিলে। তাইৰ বন্ধু হৈ পৰিছিল কিতাপ আৰু সংগীত। কিতাপ পঢ়ে, সংগীত শুনে, কিতাপ পঢ়ে। বন্ধু বান্ধৱী বুলিবলৈ বিশেষ নাই। কিতাপৰ এখন মনোৰম জগতত প্ৰৱেশ কৰি তাই গম পালে যে তাইৰ দৰে ছাত্ৰীৰ প্ৰতি, তাইৰ দৰে যুৱতীৰ প্ৰতি একাংশৰ অনীহা কিয়। লাহে লাহে তাই কথাবোৰ বুজি পোৱা হ'ল। তাই নিজৰ যি সমস্যা, তাইক যে কোনেও বন্ধু হিচাপে নলয়, তাইক কোনেও বান্ধৱী হিচাপে নলয়, এই বিষয়টোক লৈ তাই যথেষ্ট অধ্যয়ন কৰি তাই থিৰাং কৰিলে যে সমস্যাৰ মাজত বাদ বুলি সমস্যাটোকো নিজৰ অনুকূলে ব্যৱহাৰ কৰাৰ যি ক্ষমতা, সেই ক্ষমতা তাই আয়ত্ব কৰিলে। আৰু কিতাপক বন্ধু হিচাপে লৈ তাই আগবাঢ়ি গ'ল। এটা সময়ত সেই মুহূৰ্ত আহিল, যিটো সময়ত তাই UPSC পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হ'ল, স্থান লাভ কৰিলে। এই কাহিনীটো কিছু বছৰ আগৰ কাহিনী। কিন্তু এই আমি কোৱা কাহিনীৰ নায়িকাগৰাকীয়ে নিজৰ অনুকূলে পৰিৱেশ পৰিস্থিতি ব্যৱহাৰ কৰিব পাৰিছে। ইংৰাজীত এষাৰ কথা আছে, প্ৰব্লেমছ আৰ দ্য প্ৰাইচ অফ প্ৰগ্ৰেছ। আপুনি যিকোনো সমস্যাক নিজৰ অনুকূলে ব্যৱহাৰ কৰাৰ এটা পৰিৱেশ নিজেই তৈয়াৰ কৰিব লাগিব। আপোনাৰ যদি কোনো সমস্যা হৈছে, আপুনি যদি পদে পদে লাঞ্ছনা গঞ্জনাৰ সন্মুখীন হৈছে, তেনেহ'লে আপুনি মনত ৰাখিব যে এই পৰিৱেশ পৰিস্থিতিকো আপুনি নিজৰ অনুকূলে ব্যৱহাৰ কৰিব পাৰিব। প্ৰতি ক্ষেত্ৰতে বেয়া, প্ৰতিটো ঘটনাই বেয়া। সেই বেয়াৰ মাজত ভালটোক বিচাৰি লৈ কিদৰে নিজৰ স্বাৰ্থৰ অনুকূলে, নিজৰ সফলতাৰ অনুকূলে ব্যৱহাৰ কৰিব পাৰি, সেই ক্ষমতা আপুনি যদি আয়ত্ব কৰিব পাৰে, যিকোনো পৰিৱেশ পৰিস্থিতিত আপুনি জয়ী হ'ব। আৰু এই মূল মন্ত্ৰ আগত লৈ আপুনি যদি আগুৱাই যায়, তেনেহ'লে সফলতা আপোনাৰ হাতৰ মুঠিত। এনেকুৱা বহুত কাহিনী আছে, যিসকলে নিজৰ সমস্যাকো নিজৰ স্বাৰ্থৰ অনুকূলে ব্যৱহাৰ কৰিছে। নিজে সমস্যাত পৰিছে, কিন্তু নিজৰ সমস্যাক কেতিয়াবা এনেকুৱা হয়, আপোনাক যদি কোনোবাই সমস্যাত পেলাইছে, সেই সমস্যাও কেতিয়াবা সমাধানৰ উৎস হৈ পৰে। অসমীয়াত এষাৰ কথা আছে, গোৰ মাৰি গংগাত পেলোৱা। প্ৰব্লেমছ, সমস্যা এইবোৰ থাকিবই, কিন্তু ব্লেছিংছ ইন ডিছগাইজ। আপোনাক যদি কোনোবাই সমস্যালৈ ঠেলি দিছে, সেই সমস্যাৰ মাজত ককবকাই নাথাকি, পিষ্ট নহয়, হতাশাত ভাগি নপৰি আপুনি আগুৱাই যোৱাৰ পথটো বিচাৰি উলিয়াব লাগিব। সমস্যা যিমান গভীৰ নহওক, প্ৰতিবন্ধকতা যিমান জটিল নহওক, তাৰ মাজতো সমাধানৰ এটা সূত্ৰ আপুনি উলিয়াব পাৰিব। কেৱল মাত্ৰ সঠিক দুৱাৰখন বাছনি কৰিব পাৰিলেই আপুনি আগুৱাই যাব। আপোনাৰ যি প্ৰতিভা আছে, আপুনি যি ধৰণে আগুৱাব খোজে, সেই পথ কোনেও ৰুদ্ধ কৰিব নোৱাৰে। এইখন পৃথিৱীত সেই সমস্যা, সেই প্ৰতিবন্ধকতা কেৱল মাত্ৰ নিমিত্ত। আপুনি আগুৱাই যোৱাৰ বাবে আপোনাৰ হাতত ধন পইচা, আপোনাৰ হাতত চাকৰি, আপোনাৰ হাতত টকা পইচা একোৱেই নাথাকিব পাৰে, কিন্তু সেই সমস্যাৰ মাজতো বাদ বুলি আপুনি জীৱনত সফলতা লাভ কৰাৰ এটা সুবিধা আপুনি পাব। সেই সুযোগটো কোনখিনিত আছে, সেইটো আপুনি জানিব লাগিব। যিদৰে আমাৰ কাহিনীৰ নায়িকাই বিচাৰি উলিয়ালে যে কিতাপেই সংগী, কিতাপৰ মাজত অজস্ৰ সময় দি তেওঁ অনুভৱ কৰিলে যে
কিতাপৰ জৰিয়তে অধ্যয়নৰ জৰিয়তে নিজৰ যিবোৰ সমস্যা সেই সমস্যাক আমি আগুৱাই যাব পাৰোঁ সেই যুৱতীগৰাকীয়ে পৰৱৰ্তী সময়ত এক সাক্ষাৎকাৰত ক'লে যে তেওঁ এতিয়া সেই যিসকলে তেওঁক গুৰুত্ব দিয়া নাছিল সেই সকলোকো বন্ধু হিচাপে ভাবে যিসকলে তেওঁক বান্ধৱী বুলি চিনাকি দিয়া নাছিল আজিকালি তেওঁক বান্ধৱী বুলি চিনাকি দি ভাল পায় গতিকে জীৱনৰ জটিলতা জীৱনৰ যি কণ্টকময় পথ এয়া খন্তেকীয়া আপুনি যদি সফলতাৰ বাট বুলি আগুৱাই যায় আপুনি যদি নিজৰ সমস্যাক নিজৰ স্বাৰ্থৰ অনুকূলে ব্যৱহাৰ কৰিব পাৰে তেনেহলে আপুনি সফল হ'বই ঠিক আমাৰ আজিৰ কাহিনীটোৰ নায়িকাগৰাকীৰ দৰে এনে কাহিনী আপোনাৰো হয়তো আছে কমেন্ট বক্সত লিখক অথবা মোলৈ হোৱাটছআপ কৰি পঠিয়াই দিয়ক সেই কাহিনীও অন্য 10 জনৰ উপকাৰ হোৱাকৈ তুলি দিবলৈ প্ৰয়াস কৰিম মোবাইলতে ভিডিঅ' কৰিছোঁ কোৱালিটি কিছু কম্প্ৰমাইজ কৰিব লাগিব কম্প্ৰমাইজ কৰিছোঁ মন থাকিলে শুনিব আৰু যদি আনক শুনাব খোজে শ্বেয়াৰ কৰি দিব আজিলৈ বিদায় লৈছোঁ নমস্কাৰ